Good morning everyone. Welcome back to my channel. সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। গুটে ৰাতি কেৰিয়াৰৰ একোপামান টেনচন লৈ এতিয়া ৰাতিপুৱা 9টা বজাত উঠিছো shamelessly আৰু এতিয়া সোনকালে ফ্ৰেশন আপ হৈ যাও তললে জিঞ্জুৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিব লাগে। তাই আধা ঘণ্টামান আগতে উঠি বাপেকৰ লগত তলত খেলি আছে গৈ। একিদিন অৱশ্যে বাপেক আছে হি ঘৰত, সো অলপ বেছি দেৰিলৈকে শুবও পাৰিছো টেনচন ফ্ৰী হৈ। বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এতিয়া যাওঁ তললে। গুড মৰ্নিং। গুড মৰ্নিং। আৰে গুড মৰ্নিং কোৱা। তুমি মানে শুই উঠি এইবোৰ বদমাছি কৰি আছা ন? ফোন কৰিছে তোমাক? মই ইফালে তাইৰ কাৰণে ব্ৰেকফাষ্ট প্ৰিপেয়াৰ কৰি আছিলোঁ। তাই মানে ফ্ৰুটছ দেখি তাইক খাব লাগে। তাই ফ্ৰুটছ বিৰাট ভাল পায় খাই। এইটো মানে অমিতা ঘৰৰে হয়, পকি সৰি আছিলে, আইতাকে কাটি আছিলেহে, তাইক মানে দেখি খাবই লাগে। আৰু তাই যিকোনো বস্তু নিজেই খাবলৈ জিদ কৰে, সেইকাৰণে যিমান লেতেৰা কৰিলেও তাইক মই নিজেই খাব দিওঁ আৰু তাই নিজে খাই শিকিছেও খাব। A few moments later. ধ্বংস দিলা তুমি। এতিয়া কোনে চাফা কৰিব এইবোৰ? হা, নতুন ডিজাইন হৈছে ন খোৱাৰ? হৈ গ'ল মামা। আকৌ এইটো কি কৰিছা? আৰে হ'ব আৰু নকৰিবা আৰু, গোটেই মুখে চুখে লাগি গ'ল। তাত দুষ্ট ছোৱালী। জিঞ্জু তুমি একদম চেছ, বৰবাদ দি দিলা ন। এনেকৈ মামাম খায় নেকি দুষ্ট ছোৱালী? এনেকৈ নাখায় মামাম। তেনেহ'লে তুমি খাইছা যে। এইফালে চোৱা, ধুনু ছোৱালী চাওঁ, ধুনু ছোৱালী, ধুনু ছোৱালী। আৰু এতিয়া তাইক পটককৈ ফ্ৰেছ কৰি লওঁ চিংকতে। এনেকৈ কাপোৰযোৰ চেঞ্জ কৰি দিব লাগিব। তাইক মানে মই অকণমান গা ধোৱাৰ আগতে বাহিৰত খেলিবলৈ দিওঁ। দিনটোত যে কেইবাৰ কাপোৰ সলাব লাগে ঠিক নাই। কি অ তাত থবা লোৱা। অ মই পিন্ধাই দিম, নিজে নিপিন্ধা। এয়া লোৱা। কুন্দুলি ছোৱালী বোকা খাই নেকি হে? আবা ইমান ধুনু। আৰে লেতেৰা খাইছে, পিটিম আকৌ। পৰি যাবা। চাওঁ মুখখন মুচি দিওঁ, চাওঁ কি খালা তুমি? হা, বোকা খাই নেকি লেতেৰা ছোৱালী? ঐ লাহে দিয়া, মামাক দিয়া, চশমা দিয়া। মই নৰ্মেলি তাইক দিনটোত এটলিষ্ট 30 মিনিট হ'লেও বাহিৰত এনেকৈ খেলিবলৈ দিওঁ। আচলতে বাচ্চাবোৰক এনেকৈ বাহিৰত পৰিৱেশৰ লগত খেলিবলৈ দিলে বহুত ভাল হয় বুলি কয়। ব্ৰেইন ডেভেলপমেণ্ট হোৱাত বা নেচাৰৰ লগত কানেক্ট থাকিলে ইন ফিউচাৰো কোনো এনজাইটি, ডিপ্ৰেশ্যন তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন নহয় বুলি কয়। সেইকাৰণে তাইক মই নৰ্মেলি এটলিষ্ট দিনটোত 30 মিনিট হ'লেও খেলিবলৈ দিওঁ। বাট এইকেইদিন গৰমটো অলপ বেছি পৰি থকাৰ কাৰণে ইমান বেছিকৈও খেলিবলৈ দিয়া নাই। চ' এতিয়া তাইক লৈ যাওঁ ভিতৰলৈ। তাই আমনি কৰিছে আৰু খেলিবলৈ, বাট গৰম বেছি পৰাৰ কাৰণে তাইক এতিয়া লৈ যাওঁ ভিতৰলৈ। খুলি ল'ব লাগিব নহয়। আৰু তাইক মই পানী দিব বিচাৰিছিলোঁ। তাই মানে ফ্ৰিজৰ পৰা উলিয়াই গাখীৰ খাব। তাই মানে চিল বস্তুবোৰ খাই বিৰাট ভাল পায়। সেইকাৰণে অলপমান চিল গাখীৰ দি লৈছোঁ তাইক এতিয়া। পৰিছে লাহে পৰাব নালাগে জিজু। আৰু মই তাইক কৈ আছোঁ গা ধুবলৈ লৈ যাম বুলি। তাই মানে বাপেকক আপত্তি দি আছে যে তাই নাযায়, গা নুধুৱে। গা ধুই মানে তাইক মই শুৱাই দিম যে, সেইকাৰণে বাপেকক কৈ আছে কিবাকিবি যে তাই নাযায়, মোৰ লগত গা নুধুৱে মানে। আৰু আমি দুজনীয়ে লাঞ্চ কৰি শুলোঁ। শুই এতিয়া উঠিছোঁ মানে 5টা বজাত। আচলতে ৰাতিটো ভালকৈ শুৱা নাছিলোঁ যে, সেইকাৰণে বহুত বেছি দেৰিলৈকে শুৱা হ'ল দুপৰীয়াত। এতিয়া অকণমান ওলাই যাবলৈ লৈছোঁ। অকণমান ঘৰৰ বস্তু কিছুমান আনিবলগীয়া আছে, সেইকাৰণে আমি তিনিটাই ওলাই যাম। তাই মানে আইতাকক বিৰাট মিছ কৰিছে।
নৰ্মেলি আইতাক সদায় এনেকৈ আমাৰ লগত আহে বাট আজি নাহিলে চ' তাই আইতাকক মিছ কৰি আছে তুমি চোলা তোলা খুলি খাইছে যে বেটা কি খাইছা আইচক্ৰীম কি খাইছা আৰু ঘৰলৈ আহি এতিয়া চবেই ডিনাৰ কৰিলোঁ ডিনাৰ কৰি শুবলৈ আহিছোঁ তাই মানে নুশুৱে তাইক এদিন কৈছিলোঁ মানে যে গৰমটো বহুত বেছি পৰিছে সেইকাৰণে চবেই পানী বেছিকৈ খাব লাগে নহ'লে ডিহাইড্ৰেশ্যন হৈ যায় সেইকাৰণে তাইৰ পুতলাকেইটাক চবকে যিমান পাৰে এনেকৈ পানী খুৱাই থাকে আৰে হেতু মাইনাই পানী আৰু নাখায় থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই